हेलो एवरीवन आहकचोन আজি আমি আনাৰসৰ চৰবত বনাম আৰু ইয়া আনাৰসৰ চৰবত বনাবৰ কাৰণে মই এটা আনাৰস লৈ লৈছো এইটো আমাৰ ঘৰতে হোৱা আনাৰস তাৰ পিছত মই আনাৰসখিনি আকৌ ধুনীয়াকৈ টুকুৰা টুকুৰ কৰি কাটি লৈছো আৰু ইয়া ৰেডি হৈ গল চৰবতৰ কাৰণে আৰু ইয়াতে দিম এতিয়া মই নেমু অকমান চেপি পেলাই এইটো গোল নেমু হয় আৰু লগতে দিম 2 চামুচ চেনি অকমান নিমখ কাৰণ তেতিয়াহে খাই পেলাই আকৌ ভাল লাগিব সেইকাৰণে নিমখখিনি দি দিছো আপোনালোকে পানী নিদিয়াকৈ খাব পাৰে আমাৰ আকৌ এইখিনিৰে নুকুলাব যে সেইকাৰণে মই অকমান ইয়াতে পানী দি দিছো আৰু ইয়া ধুনীয়াকৈ মই গোটেইখিনি মিলাই পেলাই চেকনি এখনত দি পেলাই জুচটো উলাই লৈছো আৰু ইয়া বঢ়িয়াকৈ গোটেইখিনি মোৰ হৈ গল আৰু আমাৰ চৰবত খাবৰ কাৰণে পুৰা ৰেডি হৈ গৈছে আপোনালোকে যদি এনেকৈ খোৱা নাই এবাৰ খাই চাবচোন সঁচাকৈ খুব বেছি ভাল লাগিছে খাই পেলাই আৰু এয়া মা দেউতাক দিলোঁ তাৰপিছত ময়ো খালোঁ আৰু সঁচা কথা কৈছোঁ খাবলৈ খুব বেছি ভাল হৈছিলে মই এনেই টুকুৰা টুকুৰকৈ কাটি আনাৰস খাই ভাল নাপাওঁ এনেকৈ কিন্তু মই খুব বেছি ভাল পালোঁ তেনেহ'লে আজিলৈ বাই